নমস্কাৰ, অন্য এক ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু আপোনালোকে জানেই যে আজি বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি যিহেতু মৃত্যুদিন তথা ৰাভা দিৱস হিচাপে পালন কৰা হৈছে। আৰু নিজৰ এখন বিদ্যালয়খনলৈ মই আহিলোঁ, যিহেতু ৰাভা দিৱস আজি পালন কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ লগত তথা অভিভাৱকসকলেও আহি তেনেকুৱাকৈ চাকিগছ জ্বলাই আৰু পুষ্প অৰ্পণ কৰা হৈছে। আৰু আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'ৰ স্ক্ৰীনটোকে এফালে চাব। আৰু যিহেতু এতিয়া বিদ্যালয়খনৰ সভাপতি তথা প্ৰেচিডেণ্ট বাইদেউ দুয়োজনে এতিয়া যিহেতু পুষ্প অৰ্পণ কৰা হৈছে। ইয়াৰ পিছতে আমি ছাত্ৰ ছাত্ৰীসকলে গীত মাত তোমালোকে পৰিৱেশন কৰিব লাগিব, ৰাভাৰ বিষয়ে ক'ব লাগিব। গতিকে মই সভাকাৰী বিচাৰিছোঁ আমাৰ বৰ্তমানৰ আজি ৰাভা দিৱস কাৰ্যসূচী পুস্তিকা বিদ্যালয় আলোচনা সমিতি প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপদেষ্টা শ্ৰী চলিতা দিৱস আজি ৰাভা দিৱসৰ কাৰ্যসূচী লগতে আমাৰ বৰ্তমানৰ মাতৃ আলোচনা সমিতিৰ সভানেত্ৰী যিহেতু মই কাষতে ইয়াৰ পিছতে আমাৰ বিদ্যালয়লৈ যোৱা শনিবাৰে যোগদান কৰা লাভ্যা বাইদেউক মই আমাৰ সভানেত্ৰীৰ লগতে আমি বাইদেউ যোৱা শনিবাৰে আমাৰ বিদ্যালয় যোগদান কৰা বাইদেউৰ স্কুলখনতে আমাৰ লাভ্যা বাইদেউ আজি জইন কৰিছে। আমাৰ চুমি বাইদেউ লাভ্যা বাইদেউ স্কুললৈ গৈছে আৰু চুমি বাইদেউ স্কুললৈ আমাৰ লাভ্যা বাইদেউ আহিছে। মিউচুৱেল ট্ৰেন্সফাৰ হৈছে। এতিয়া আমাৰ এইখন বিদ্যালয়ত লাভ্যা বাইদেউ ৰাজদীপ কলম তুমি কোন পঢ়া আজি ৰাভা দিৱস বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম কেতিয়া আছিল? 1959 বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল ন? তোমাৰ নাম কোৱা? কি ক'লা? ৰবীন ক'লা। তুমি কোন কি ক'লা? ষষ্ঠ কছাৰী। কোনজনে কোৱা? বাইকত পঢ়া। আজি বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুদিনা জন্ম নেকি? মৃত্যুদিন নহয়, জন্ম কেতিয়া হৈছিলে? 1909 চনত। আৰু তুমি কোৱাচোন, তোমাৰ নাম কোৱা? ৰাহুল পাই। আজি বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্মদিন মৃত্যুদিন হয়। জন্ম কেতিয়া হৈছিলে? 9 চনত। তোমাৰ নাম? কুমুদ মিলি। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম কেতিয়া হৈছিলে? 31 জানুৱাৰীত হৈছিলে। আৰু মৃত্যু কেতিয়া হৈছিলে? ভাল লাগিব। তোমাৰ নাম কোৱা? তুমি কোনজন পঢ়া? 5ত পঢ়া। আজি যিহেতু ৰাভা দিৱস
বিশেষকৈ আপোনাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম কেতিয়া হৈছিল? জন্ম কেতিয়া হৈছিল? 1990। মৃত্যু তাৰ কেতিয়া হৈছিল? মৃত্যু হৈছিলে। ধন্যবাদ, ভাল লাগিল, ভাল ছোৱালী। অসমে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে পালন কৰোঁ। নমস্কাৰ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম ক'ত হৈছিল? 1909 চনৰ 31 জানুৱাৰীৰ দিনা বিষ্ণুপ্ৰসাদ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম গোপাল ৰাভা, মাতৃৰ নাম গীতি ৰাভা। তেখেতৰ স্কুলীয়া লগে লগে সংগীতৰ খণ্ডচিত্ৰ, বাণ থিয়েটাৰ